হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আনিছোঁ 10টা সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, বিশ্বকাপ ফুটবল ট্ৰফিটোৰ উচ্চতা কিমান? আৰু ইয়াৰ উত্তৰটো হৈছে 12 ইঞ্চি। কুৱেশ্যন নম্বৰ 2, বিশ্বকাপ ক্ৰিকেট কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? উত্তৰটো হৈছে 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 3, বিশ্বকাপ ফুটবলত প্ৰথম হেট্ৰিক কৰা খেলুৱৈজন কোন? ইয়াৰ উত্তৰটো হৈছে বাৰ্ট পাটেনাইট। কুৱেশ্যন নম্বৰ 4, বিশ্বকাপ ফুটবলত আটাইতকৈ কম বয়সত প্ৰথমবাৰৰ বাবে হেট্ৰিক কৰা খেলুৱৈজনৰ নাম কি? উত্তৰটো হৈছে পেলে। এইবাৰ কুৱেশ্যন নম্বৰ 5, কাক ফুটবলৰ কলা মুকুতা বুলি কোৱা হয় বা জনা যায়? ইয়াৰ উত্তৰটো হৈছে পেলে। কুৱেশ্যন নম্বৰ 6, প্ৰথম বিশ্বকাপ ফুটবলৰ আয়োজক দেশখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হৈছে উৰুগুৱে। কুৱেশ্যন নম্বৰ 7, IPLত অসমৰ হৈ খেলা প্ৰথমজন অসমীয়া কোন? উত্তৰ হৈছে আবু নেছিম আহমেদ। কুৱেশ্যন নম্বৰ 8, ক্ৰিকেট দ্য ৱাল বুলি কোনজন খেলুৱৈক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ৰাহুল দ্ৰাবিড়ক। কুৱেশ্যন নম্বৰ 9, অলিম্পিক খেলৰ প্ৰতীকটোৰ ৰঙা আঙুঠিটোৱে কোনখন মহাদেশক বুজায়? ইয়াৰ উত্তৰটো হৈছে আমেৰিকা মহাদেশক। এইবাৰ শেষৰটো কুৱেশ্যন হৈছে, অলিম্পিক চিহ্নটোত সেউজীয়া চক্ৰটোৱে কোনখন মহাদেশক বুজায়? ইয়াৰ উত্তৰটো হৈছে এছিয়া মহাদেশক। বন্ধুসকল, আজিলৈ এইখিনিতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।